কেতিয়াবা ভাবো মই মৰাৰ পাছত মোৰ বস্তুগিলা কোনে নিব অনলাইন অৰ্ডাৰ দিয়াৰ হৈ মই মাৰ পৰা সদায় গালি শুনো কিমান গালি শুনি মই কাপোৰ কিনছো অৰ্ডাৰ ডেলিভাৰী বয়ে গালি শুনে মোৰ কাৰণে মই মৰাৰ আগত মই ঘৰৰ মানুহক কৈ থৈ দিম মই মৰাৰ টাইমত চব বস্তু যাতে মোক দি পঠায় এটা বস্তু কোনো যাতে নিবা নোৱাৰে মানুহে ড্ৰাগছ নিচা কৰে ভাং খায় মদ খায় মোক এগিলা খাবাই নালাগে মোৰ মোবাইলটো 1 ছেকেণ্ড যদি কৰবাত ধৰে যায় বহুত ড্ৰাগছৰ পাত্তা নাপায় একদম পাগলা হৈ যাম মই কি ন মানুহগিলাকে মোক এতিয়া ভয়ে নকৰে যেতিয়া মই মৰি যাম মৰাৰ পিছত তাতে হাঁহবা যাব ভয় কৰিব তাই আত্মহত্যা আহিব বুলি মানুহগিলাকে ভয় কৰিব মোক কি ভাল লাগব মায়ে যদি কয় চব বস্তু দিব খাম তহঁতক মৰাৰ পাছত যদি মোবাইলটো নিদে তেতিয়া কি হ'ব মোৰ যদি মোবাইলটো চাই মই বেষ্ট ফ্ৰেণ্ডৰ লগত কৰা চেটকেইটা যদি পঢ়ে বাপেকে ইতিনে ডিলিট কৰি দিওঁ নহ'লে কালি যদি মই মৰি থাকোঁ আপুনিও ডিলিট কৰি দিয়ক কি ঠিক কালিলৈকে জিন্দা থাকে নাথাকে মই মৰাৰ আগত মই কম মোৰ কাপোৰবিলাক জ্বলাই নিদিবি মোৰ কাপোৰবিলাক মোক জ্বলাই পেলাই তাকে কাপোৰবিলাক থৈ দিবি কম টকা পইচা দি কিনিছিলোঁ এইগিলা কাপোৰ বিল্ডিং এটা হৈ গেল এইগিলা কাপোৰ জ্বলাম বুলি ক'লি আৰু বেষ্ট ফ্ৰেণ্ড শুন তোক কৈছোঁ তোক মই মৰাৰ পিছত শান্তিত তোক থাকবা নিদিওঁ তোক আৰু 2 দিনমান ৰাখি পেলাই তোক একদম মোৰ একদম চিল কৰিব লৈ আনিম অকলে বৰ হৈ যাম মই যদি নাহা তোক এনেকুৱা ভয় খুৱাম তাৰ পিছত তত নাপাবি তই কিছুমান মানুহ থাকে ন যে কয় মৰাৰ পাছতেই তেওঁ বৰ ভাল আছিল দেই একেবাৰে শান্ত শিষ্ট বহুত ভাল মানুহ আছিল সেইকেইটা কৈছোঁ যদি ভাল বুলি ক'ব মন আছে এতিয়াই ক'বা টিঙত থপথপিয়াম ইফালে থপথপিয়াম চাৰিওফালে বিচনাৰ তলতে থপথপিয়াম